So hey guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে। আজিৰ ভিডিওটোৰ ফাৰ্স্ট নিউজটো হ'ল মলয়া বাইদেউ খ্যাত সুকন্যা বৰুৱাৰ ওপৰত তেওঁৰ লগতে দীপজ্যোতি মহন্তই অভিনয় কৰা এটা মিউজিক ভিডিও কলিজাৰে তুমি ৰিসেন্টলি ৰিলিজ হৈ গৈছে আৰু আপোনালোকৰ ভিতৰত থকা যিসকলে এতিয়ালৈকে এই মিউজিক ভিডিওটো চোৱা নাই আৰু যদি চাব বিচাৰে গৈ চাই ল'ব, ডেসক্ৰিপচনত লিংক দিয়া আছে। এতিয়া কথা হ'ল এই মিউজিক ভিডিওটোৰ বিহাইণ্ড দ্য সিনছৰ এটা সৰু অংশ সুকন্যা বৰুৱাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিলে, আহক চাই লওঁ। এই মিউজিক ভিডিওটো পিছে কোনে কোনে চালে এতিয়ালৈকে বা গানটো কোনে কোনে শুনিলে, যিসকলে শুনিলে বা ভিডিওটো চালে কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবচোন। ইয়াৰ পিছৰ নিউজটো সুকন্যা বৰুৱাৰ ওপৰতে হয়। দীপাংকৰ ৰয় আৰু সুকন্যা বৰুৱাই অভিনয় কৰা টিভি চিৰিয়েল শকুন্তলা ৰং চেনেলত অতি সোনকালে আহি আছে। কোন তাৰিখৰ পৰা দিব বা কিমান সময়ত দিব এনেকুৱা ৰিলেটেড আগলৈ আৰু যদি কিবা আপডেট আহে মই আপোনালোকক মোৰ ভিডিওৰ জৰিয়তে জনাই। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কৰি ল'ব সাবস্ক্ৰাইব। দেখিছেই নহয় 9K হ'বলৈ আৰু বেছি নাই, সো কৰি দিয়ক 9K কৰি দিয়ক জলদি। এতিয়া আহিছো নেক্সট নিউজলৈ। এই নিউজটো হ'ল ভৃগু কাশ্যপ আৰু ভৃগু কাশ্যপৰ হ'বলগীয়া পত্নী প্ৰিয়ম পল্লবীৰ ওপৰত। তেওঁলোক দুয়োৱে অভিনয় কৰা আৰু ভৃগু কাশ্যপে কণ্ঠদান কৰা এটি মিউজিক ভিডিও মুন অতি সোনকালে VK এণ্টাৰটেইনমেণ্টত আহি আছে। অতি সোনকালে মানে কেই তাৰিখে 5 ডিচেম্বৰ তাৰিখে। সো আপোনালোকে যদি ভৃগু কাশ্যপৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি ল'ব সাবস্ক্ৰাইব, তেতিয়া 5 ডিচেম্বৰ তাৰিখে তেওঁলোক দুয়োৰে মিউজিক ভিডিওটো মানে মুনটো চাবলৈ পাব। এতিয়া আহিছো নেক্সট নিউজলৈ। এই নিউজটো হ'ল জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাৰ এটা ইণ্টাৰভিউ ভিডিও ৰিসেন্টলি মানে 5-6 দিনমান হৈ গ'ল, মই গমেই পোৱা নাছিলো, আজিহে দেখিছো মানে ডিডি আছামত ইণ্টাৰভিউ ভিডিওটো ৰিলিজ হৈ গৈছে। যদি আপোনালোকে চাব বিচাৰে গৈ চাই ল'ব, ডেসক্ৰিপচনত লিংক দিয়া আছে। হ'লেও মই এই ইণ্টাৰভিউ ভিডিওটোৰ সৰু অংশ এটা আপোনালোকক ইয়াতে দেখুৱাই দিছো। সেই বস্তুটো আচলতে ভাষাৰ যেটো আমাৰ হেৰি হয়, যেহেতু তুমি ইউটিউবত কাম কৰি আছা, এটা ওয়াৰ্ল্ড এটা হেৰি কাম, গতিকে সেই বস্তুটো তোমাৰ কি চিন্তা বাৰু, এইটো হ'ব লাগে নে নহ'ব লাগে? মোৰ মতে যিবিলাক মানুহে কয় তেওঁলোকৰো দুটা টাইপৰ আছে। এটাই হয়তো বুজি নাপায় কয় যে যদি ধেমাজিৰ মানুহ লখিমপুৰৰ মানুহ এটাই ডাইৰেক্ট নলবেৰা ভাষা এটা শুনে বুজি নাপায় তো ক'ব পাৰে যে কি ভাষা কৈছে এইটো, সেইটো বুজি নাপায় কৈছে। কিছুমানে কিন্তু এনে মানে ভাল নাপায় কয়, ভাল নাপায় যোনে কয় সেইটো হৈছে মোৰ মতে ভুল, কাৰণ জন্মগত, সেইটো জন্মগত। কিন্তু বুজি নাপায় যোনে কৈছে তেওঁলোকৰ মতে সেইটো মোৰ মতে শুদ্ধ, কাৰণ তেওঁলোকে বুজি নাপায় কৈছে। সেইখিনি সময়ত আমি নলবেৰা বা বৰপেটীয়া ভাষা ইউজ কৰি নহ'ব, তেওঁক বুজি পাব লাগিব। ভাষা মানে হৈছে মনৰ ভাৱ প্ৰকাশ কৰাই ভাষা, তো আমি এনেকুৱা এটা ভাৱ ক'ব লাগিব যাতে বুজি পায়। তো সেইমতে মই চাব লাগিব যে যোনে মোক কৈছে কিয় কৈছে মোক, যদি কিবা এটা ভাল কাৰণে কৈছে যে বুজি পোৱা নাই তেতিয়াহ'লে মই সেই কৰিব লাগিব, আৰু যদি এই কাৰণে কৈছে যে তেওঁ ভাল পোৱা নাই তো তেওঁৰ প্ৰব্লেম। কিন্তু সো গাইজ আজিলৈ ইমানে। আপোনালোকৰ যদি এই ভিডিওটো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি জনাই দিব আৰু অলপ শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ছ'চিয়েল মিডিয়া ৰিলেটেড নিউজ আপডেটবোৰ পাই থাকিবলৈ অসম ছ'চিয়েল মিডিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব। থেংক ইউ।